হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি গৈ আছোঁ অলপ কাম এটাত, সৰু সুৰা কাম এটাত। তো ব'লক গৈ থাক। আচলতে কথাটো এনেকুৱা, আমি সৰু সুৰা শ্বৰ্ট ফিল্ম এখন বনাই আছোঁ। তো তাৰে শ্বুটিং কৰিবৰ কাৰণে এটা গাঁৱৰ পৰিৱেশ লাগে। তো তালৈকে গৈ আছোঁ, ব'লক লগত গৈ থাকোঁ। আমি যোনটো জেগাত গৈ আছোঁ সেইটো জেগাৰ নাম আমতলা নতুন নগৰ বুলি কয়। তো তাত বহুত পানী হয়, পানী বাৰিষা কালত। তো তালৈকে গৈ আছোঁ, ব'লক। এতিয়া আহি আকৌ পালোহি এটা মাথাউৰি। তো এইটো মাথাউৰিতে উঠিব লাগিব, উঠি আমি লেফ্ট ছাইড যাব লাগিব। তো এইটো হৈছে ৰঙানদী মাথাউৰি। তো মাথাউৰিৰ ওপৰে গৈ আছোঁ, আৰু অলপ দূৰ গ'লে পামগৈ যোনটো জেগাত আমি আহিছোঁ সেইটো জেগা। তো গৈ থাকোঁ, ব'লক। ফাইনেলি পালোহি জেগাটো। তো ইয়াৰে মানুহ এঘৰত কৰিম শ্বুটটো। তো ডাইৰেক্ট শ্বুটে আৰম্ভ কৰোঁ এজন আমাৰ ডাইৰেক্টৰ ছাৰ, তেওঁ শিকাই আছে অলপ। ব্লাৰ হৈ যায় কিন্তু কেলে এই বেছি ওচৰত দি আছে। One, two, three. Action. তো শ্বৰ্ট কেইটামান লোৱা হৈ গ'ল। তো আজি ইমান ৰ'দত ইমান আৰু ভাল অহা নাই পিকচাৰ। তো আজি ইমান নলওঁ, সামৰণি মাৰিলোঁ। তো এতিয়া আমি যাম ফিচাৰীত মাছ মাৰিব। ব'লক মাছ মাৰি আহোঁ। খুৰা নামি গ'ল পানীত, জাল পেলাব, জালত মাছ লাগিব বোলে। তো চাই থাকোঁ বোলে লাগে নে নালাগে আৰু।
একচুৱেলি এডোখৰতে মাছ এটা লাগিলে জালত, তো খুৰা আহিছে এৱাবৰ কাৰণে। চাওঁ এৱাব পাৰেনে নোৱাৰে। গুচি গ'ল। থাকোঁতে ফিচাৰীটো ধেৰ মাছ আছে, কিন্তু জালত লগা নাই এটা। তো খুৰাই খেয়ালি জাল আনি পিনি খেয়ালি জাল মাৰি চাইছে কি হয় চাওঁ, চাই থাকোঁ ৰ'ব কিনো হয়। তো ফাইনেলি লাগিলে এটা মাছ। এইটো কি মাছ বুলি কয় জানো, নাজানো, গম নাপাওঁ। তো এইটোৱে আজি খোৱা হ'ব। তো চাই থাকক ভিডিঅ'টো। বনাই মেলি হৈ গ'ল, খাবলৈ ৰেডি। তো এয়া মাছৰ পেটিকা, মাছৰ জোল আৰু ভাত। মহাজন খাওক খাওক খাওক, আপুনি ভাত খাওক। তো খোৱা বোৱা হৈ গ'ল। অৰ্ণাভ বা ৰেডিঅ'ত ব্যস্ত নে তই? থাক শুন গান। তো ঘৰলৈ উভতি দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো প্লিজ ছাবস্ক্ৰাইব কৰিব। টাটা বাই বাই।